গুড মৰ্ণিং এভৰিৱান। কি খবৰ সকলো ভালেই আছেনে? পিছে মোৰ হ'লে গাটো ভাল নাই দেই। আজি মানুহজনৰ লগত মই মেডিকেললৈ বুলি ওলাইছোঁ। আজি মোৰ 1 মাহ মানে হৈ গ'ল, গাটো ইমান বেয়া। আৰু মানুহজনে ল'ৰাক স্কুলত থৈ আহি আকৌ মোক নিবলৈ আহিছে। চেম্বাৰত দেখাইছোঁ বাৰু, চেম্বাৰত দেখাইছোঁ যদি ভাল পোৱা নাই। মোৰ কাহ এটা হৈ আছে, বহুত দিনৰ পৰা কাহ এটা হৈছে, কাহটো ভাল পোৱা নাই। ভাবিলোঁ চেম্বাৰত দেখাই ভাল পোৱা নাই যেতিয়া হস্পিটালতে এবাৰ দেখাই চাওঁচোন। কেতিয়াবা কিছুমান দৰৱ হস্পিটালত দেখুওৱা দৰৱো ভাল হৈ যায়। সেইকাৰণে আৰু আজি যে আহিয়ে লগালগ দেখাবলৈ পালোঁ, মানুহ এটাও নাছিলে দেই। আৰু মই দেখাই মেলি বহি আছোঁ। মানুহজনে দৰৱৰ কথা সুধিবলৈ গৈছিলে, সেইকাৰণে মই বহি আছোঁ। আৰু দেখিছে নহয়, আজি মানুহ নাই। মই আগদিনাখন ইমান লাইন পাতিব লাগে কাৰণে মই হস্পিটাল নাহোঁ। আজি কিন্তু মানুহ নাছিলে। আৰু সেইয়া মানুহজনে দৰৱ ল'বলৈ বুলি সেই কাউণ্টাৰত কথা পাতি আছে। পিছে যিটো দৰৱৰ কাৰণে আহিছিলোঁ সেইটো দৰৱ নাপালোঁ। কাহৰ দৰৱটোৰ কাৰণে আহিছিলোঁ, কিন্তু কাহৰ দৰৱটোৱে নাপালোঁ। আকৌ ইয়াত নাপায়, ফাৰ্মাচীলৈ গ'লোঁ। এয়া ফাৰ্মাচীত দৰৱ ল'বলৈ আহি সোমালোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আকৌ দেই। বাই বাই।